নমস্কাৰ আপোনালোক সকলোকে কল্পনা কালেকশনলৈ স্বাগতম জনাইছো। আজি মই দেওবৰীয়া বিশেষ ধামাকা অফাৰৰ কাৰণে আপোনালোকলৈ কাপোৰ লৈ আহিছো দেই। প্ৰথমতে মই দেখুৱাব লৈছো কেঁচা সূতাৰ চাদৰ। চাওকচোন আপোনালোকে কেঁচা সূতাৰ চাদৰবোৰ, বোৱা কেঁচা সূতাৰ চাদৰ চাওক। এইবোৰ চাওক আপোনালোকে কেঁচা সূতাৰ চাদৰবোৰ। এইবোৰ চাদৰ আহল বহলে আছে চাদৰবোৰ। এইবোৰ আপোনালোকে ধুই ধুই পিন্ধিব পাৰিব, গৰমত একদম ধুনীয়া পিন্ধিবলৈ। ভিডিঅ'টো মই মোৰ দোকানৰ পৰা কৰোঁ কাৰণে কিছুমান শব্দ আহে, কিছু ধুনীয়া এইবোৰ চাদৰবোৰ গৰমত পিন্ধিবলৈ উপযুক্ত। আপোনালোকে গৰমত এইবোৰ ধুই ধুই পিন্ধিব পাৰে। এইবোৰ খালি কালাৰবোৰ বেলেগ বেলেগ, ৰংবোৰ বেলেগ বেলেগ। এখন নীলা, এইবোৰ ধুই ধুই পিন্ধিলে একদম ধুনীয়া হৈ যায়, পিন্ধিবলৈ বহুত আৰাম, পাতল। গৰমত ল'বলৈ একদম, এতিয়া গৰম পুৰা আহিয়ে আছে, সেইকাৰণে আপোনালোকে এইবোৰ ল'ব পাৰে। ইয়াৰ এখন ল'লে ইয়াৰ আপোনালোকে কম্বো অফাৰ হিচাপে পাব দেই। দেওবৰীয়া কম্বো হিচাপে অফাৰ হিচাপে মই দিব বিচাৰিছো। ইয়াৰ দুখন ল'লে আপোনালোকে 350 টকা দিব লাগিব। 350 টকাত দুখন লাভ কৰিব। এইবোৰ কালাৰবোৰ আছে, আপোনালোকে কি কি কালাৰ লাগে আপোনালোকে কৈ দিলে হৈ যাব, বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব কোনটা কালাৰ লাগে। এয়া এইটো এটা সেউজীয়া, এইটো চকলেটৰ পাৰি আছে। যিকোনো দুখন আপোনালোকে লাভ কৰিব মাত্ৰ 350 টকাত। আপোনালোকৰ যদি পচন্দ হাৰিত পৰে হোৱাটছআপ কৰিব, তলত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। এইবাৰ দেখুৱাইছো মই দেওবৰীয়া ধামাকা চেলৰ ধামাকা। চাওক এইবাৰ চাওকচোন আপোনালোকে এই দুযোৰ কাপোৰ চাওক। প্ৰথমতে মই মেলি দেখুৱাইছো দেই। প্ৰথমতে মই মেলি দেখুৱাইছো আপোনালোকক কেঁচাপাত কটনৰ যোৰাটো, মেচিন মেড কেঁচাপাত কটনৰ যোৰা। চাওকচোন প্ৰথমতে মই মেলি দেখুৱাইছো আপোনালোকক মেখেলাখন। চাওক এইখন মেখেলা, চাওক কি ধুনীয়া কেঁচাপাত কটনৰ মেচিন মেড যোৰাটো। মেচিন মেড দেখিছে আপোনালোকে। এইবোৰ নামঘৰ চামঘৰলৈ পিন্ধি যাব পাৰে, বয়সস্থ মানুহেও ধুনীয়াকৈ পিন্ধি যাব পাৰে, বিয়া চিয়া খাবলৈও পিন্ধি যাব পাৰিব বয়সস্থ মানুহে। আৰু এনেও আমাক বগা কাপোৰ এযোৰ লাগেই কেতিয়াবা কেতিয়াবা পিন্ধি যাবলৈ। চাওকচোন গৰ্জিয়াছ, বগাত মানে কিছু গৰ্জিয়াছ কাপোৰযোৰ। আপোনালোকে গৰমত পিন্ধি ভাল পাব কেঁচাপাত কটনৰ এই যোৰাটো, গাই দিয়া। চাওক এইটো হ'ল ব্লাউজ পিচ। এইখন চাদৰখন চাওক। এইকেইটা চাইড পাৰি দেই, চাইড পটি এইকেইটা চাওক, চাইড পাৰি এইকেইটা। এইবাৰ দেখুৱাইছো মেখেলাখন। মেখেলাখন দেখুৱালো, এইবাৰ চাদৰখন দেখুৱাইছো। চাওক এইবোৰ কাপোৰ পিন্ধিলে মানুহৰ একদম গহীন গহীন লাগে। আপোনালোকে এইবোৰ কাপোৰ ধুলেও বেয়া নহয়। এইখন চাওক চাদৰখন চাওক, যথেষ্ট আহল বহল দীঘল একদম। চাওকচোন কিছু ধুনীয়া। ইয়াৰ লগত এইযোৰ ডিজিটেল প্ৰিণ্টৰ যোৰাটো চাওক। এখন চাদৰখন আৰু এইখন মেখেলাখন। ইয়াত ব্লাউজ পিচো আছে। এয়া মেখেলা, এখন মেখেলাখন আৰু এইটো ব্লাউজ পিচ। চাওক আজি সানডে ধামাকা অফাৰত আপোনালোকে এই দুযোৰ কিমানত পাব জানেনে? মাত্ৰ 1150 টকাত পাব। চাওক এই দুযোৰ কাপোৰ আপোনালোকে পাব মাত্ৰ 1150 টকাত। সানডে চেলৰ একদম ধামাকা। চাওক 1150 টকাত আপোনালোকে এই দুইযোৰ কাপোৰ লাভ কৰিব। মাত্ৰ 1150 টকাত লাভ কৰিব। আপোনালোকে যদি ল'ব বিচাৰে
স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আমাৰ বেছি পিচ এভেইলেবল নাই, গতিকে আপোনালোকে লগে লগে কৰিব, কাৰণ জানে চেলত কেনেকুৱা ধৰণে কাপোৰ চেল হয় আপোনালোকে। আৰু আমি এই অফাৰসমূহ মাত্ৰ কাইলৈ দিনৰ 12 বজালৈকেহে উপলব্ধ হ'ব। যেতিয়া ভিডিঅ'টো ওলাব তাৰ পৰা 24 ঘণ্টাৰ ভিতৰলৈকেহে পাব আপোনালোকে এই অফাৰসমূহ। এই কাপোৰসমূহ আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। ইয়াৰ আপোনালোকে কেইবাটাও কালাৰ পাব, চাওকচোন। এইটো য়েলো কালাৰ একদম কাপোৰযোৰ ধুনীয়া তুলি ধৰিছে। ইয়াৰ লগত আপোনালোকে তামাগুনাৰ ৱৰ্ক পাইছে দেই, কাম কৰা পাইছে। কাপোৰকেইযোৰ তামাগুনা ৱৰ্ক কৰা আছে। চাওক এখন মেখেলাখন য়েলো কালাৰ, এখন এয়া চাওক। এখন চাদৰ চাওক য়েলো কালাৰ। এইকেইটা সাইড পাৰি য়েলো কালাৰ। আৰু ইয়াৰ এটা পটি আছে, আপোনালোকে ব্লাউজৰ লগত চিলাব পাৰিব। এই কাপোৰযোৰৰ লগত আপোনালোকে লাভ কৰিব এইটো কালাৰ ডিজিটেল প্ৰিন্টৰ ৱৰ্ক কৰা এই ধুনীয়া কাপোৰযোৰ। চাওক এইটো কম্বো অফাৰত এইটো পাৰিব আপোনালোকে। ইয়াৰ লগত আপোনালোকে এই ডিজিটেল প্ৰিন্ট ৱৰ্ক কৰা কাপোৰযোৰ লাভ কৰিব। কম্বো অফাৰত লাভ কৰিব আপোনালোকে এই কাপোৰযোৰ। আপোনালোকে এই কাপোৰযোৰৰ লগত এইযোৰ কাপোৰ লাভ কৰিব। চাওক সানডে ধামাকা অফাৰত লাভ কৰিব এই ডিজিটেল প্ৰিন্টৰ যোৰাযোৰ। প্ৰাইচটো কৈছোৱে মই আগতে 1150 টকা, মাত্ৰ 1150 টকাত লাভ কৰিব। আপোনালোকে স্ক্ৰীনশ্বট লওক। আৰু এটা কালাৰ দেখুৱাইছো, মই পিংক কালাৰত দেখুৱাইছো যোৰাটো। পিংক কালাৰৰ একেই, দেখুৱাবলৈ ইমান বেছি নাথাকে, চব একেই হয়। আপোনালোকে আগৰযোৰ দেখিছে, তথাপি এবাৰ দেখুৱাই দিছো। দেখুৱাবলৈ একো নাথাকেই, আগৰ যোৰাৰ নিচিনা একেই, তথাপি এবাৰ দেখুৱাই দিছো। চাওকচোন এইযোৰ পিংকতো কিছু ধুনীয়া লাগিছে কাপোৰযোৰ। পিংকত কিছু ধুনীয়া লাগিছে। চাওক তামাগুনাৰ ৱৰ্ক কৰা আছে কাৰণে কাপোৰযোৰ আৰু একদম ফুটি উঠিছে। এইটো ইয়াৰ লগৰ ডিজিটেল প্ৰিন্টৰ যোৰাটো। চাওক এইটো মেলি নেদেখুৱাও, আপোনালোকে কালাৰটো ধৰিব পাৰিছেই চাগে। এইযোৰ আপোনালোকে লাভ কৰিব সানডে ধামাকা চেলত 1150 টকা, মাত্ৰ 1150 টকা। এবাৰ মই দেখুৱাবলৈ ওলাইছো হেণ্ডমেড কেঁচাপাত কটনৰ যোৰা। চাওকচোন এইযোৰ প্ৰথমতে মই দেখুৱাইছো চাদৰখন। চাওক এখন চাদৰখন কিছু ঘনকে কাম কৰা আছে, ধৰিব পাৰিছে চাগে আপোনালোকে। তামাগুনা আৰু ৰাণী পিংক কালাৰৰ কাম কৰা আছে কাপোৰযোৰ। চাওকচোন এখন চাদৰখন যথেষ্ট ধুনীয়া, গোটেইখনতে কাম কৰা আছে। কাপোৰযোৰ এই কালাৰকেইটা একদম উজ্জ্বল কৰি তুলিছে। চাওক কাপোৰযোৰ ছাই ৰঙৰ এছ কালাৰ। চাওক ইয়াৰ লগত মেখেলাখন চাওক, কেঁচাপাত কটনৰ হেণ্ডমেড কেঁচাপাত কটন এখন মেখেলাখন। মই দোকানৰ পৰা কৰিছো কাৰণে ইমান শব্দ হৈছে নহয়, আপোনালোকক মানে কি ক'ম আৰু। ইয়াৰ সাইড পাৰিকেইটা বৰ ধুনীয়া। সাইড পাৰিকেইটা যদি লগাই লয় আপোনালোকে, দহি পটি কৰি লয় কাপোৰযোৰ, ক'বই নালাগে আৰু। এইকেইটা চব সাইড পাৰিকেইটা। এবাৰ দেখুৱাই দিছো মেখেলাখন। চাওক মই উঠি গৈছো নেকি, কাটি দিবি। এবাৰ মেখেলাখন চাওক, এইখন মেখেলাখন কিছু ধুনীয়া কাপোৰযোৰ। ইয়াৰ কেইবাটাও কালাৰ আছে, মই কালাৰকেইটা ফটোকেইটা আপোনালোকক এড কৰি দিম। আপোনালোকে ফটোকেইটা চাই ল'ব আৰু যিটো কালাৰ লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ইয়াৰ মূল্য হৈছে 2500 টকা, কিন্তু আজি আপোনালোকে অফাৰ প্ৰাইজত লাভ কৰিব মাত্ৰ 2200 টকাত। 2200 টকাতে এই ধুনীয়া কাপোৰযোৰ, কেঁচাপাত কটনৰ হেণ্ডমেড কাপোৰযোৰ লাভ কৰিব।
এবাৰ দেখুৱাম কটনৰ যোৰা চাওকচোন কটনৰ যোৰা এখন মেখেলাখন ৰেডি টু ওয়্যাৰ কৰি থোৱা আছে কটনৰ যোৰাটো চাওক আমি সকলোৱে বিচাৰো এতিয়া গৰমত আৰু কটনৰ যোৰাই দৰকাৰ হয় সেইকাৰণে এইকেইদিন বেছি মই কটনৰ যোৰাকে দেখুৱাই আছো চক সানডে ধামাকা সেল অফাৰত চক এযোৰ এখন চাদৰ ইয়াৰ লগত পাব আৰু এযোৰ কটনৰে যোৰা চাওক প্ৰিন্ট কৰা আছে এযোৰ এখন চাদৰখন দেখিছে এখন চাদৰ ইয়াৰ লগত আছে মেখেলাখন দেখুৱাই দিছো এইখন মেখেলাখন চাওক এখন মেখেলা চাওক মেখেলাখনত চাদৰখনত চেক আছে গোল্ডেনৰ কিন্তু মেখেলাখনত নাই মেখেলাখন সিম্পল আৰু ইয়াৰ এটা ব্লাউজ পিস এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 900 টকাত এই দুযোৰ কাপোৰ লাভ কৰিব চাওক এই দুযোৰ কাপোৰ আপোনালোকে মাত্ৰ 900 টকাত লাভ কৰিব যদি আপোনালোকৰ পছন্দ হাৰিত পৰে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব ইয়াৰ এবাৰ বেলেগ কালাৰ এটা দেখুৱাইছো চাওক সেই একেই কটনৰ যোৰাৰ লগত এইযোৰ কটনৰ যোৰা চাওক গ্ৰীণ কালাৰত আছে ইয়াৰ সবৰে ব্লাউজ পিস আছে দেই এখন চাওক মেখেলাখন গৰমত পিন্ধা একদম উপযুক্ত মেখেলা চাওক কিছু ধুনিয়া মেখেলাবোৰ দেখিছে নহয় ৰেডি টু ওয়্যাৰ কৰি থোৱা আছে এখন মেখেলাখন আৰু এখন চাদৰখন গ্ৰীণ কালাৰত চাওক এখন চাওক গ্ৰীণ কালাৰ আৰু এটো ব্লাউজ পিস চাওক ইয়াৰ লগত আছে এযোৰ কাপোৰ এই দুইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 900 টকাত দেব পাৰিছে চাগে এখন মেখেলাখন চাও এখন মেখেলাখন 900 টকাত লাভ কৰিব এই দুযোৰ কাপোৰ সানডে ধামাকা সেলত মাত্ৰ 900 টকাত মই এই ভিডিঅ'সমূহ দোকানৰ পৰা কৰি আছো যে সেইকাৰণে মাজে মাজে কিছুমান শব্দ আহি আছে দেই এখন চাদৰখন এখন চাদৰ দেখিছে আপোনালোকে এখন চাদৰ কাপোৰবোৰ পিন্ধি আৰাম পাব আপোনালোকে চাওক মাত্ৰ 900 টকাত আপোনালোকৰ যদি পছন্দৰ হাৰিত পৰে তেতিয়ালে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব এবাৰ মই আপোনালোকক দেখাবলৈ আইছো টছৰ এটা যোৰা চাওকচোন কি ধুনিয়া টছৰ যোৰাটো টস পিওর টসৰ এই যোৰাটো চাওকচোন কিছু ধুনিয়া একদম ইয়াৰ ফুলবোৰ ইমান ঘনকে কৰা আছে চাদৰখনৰ দেখিয়ে ভাল লাগি গৈছে চাওক ৰেড আৰু অৰেঞ্জ কালাৰৰ ফুলেৰে একদম কাপোৰযোৰ মানে একদম গৰ্জিয়াস কৰি দিছে কেনেকুৱা ভাল লাগিছে ন কাপোৰযোৰ কিমান ঘনকে বুটা কৰা আছে দেখিছে কিমান ধুনিয়াকে বুটা কৰা আছে কাপোৰযোৰ এবাৰ মেখেলাখন দেখুৱাই দিও এইখন মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা আছে এখন চক মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা আছে চাওক এইগিটা আহি গল সাইড পাৰি আৰু ইয়াৰ এটা এটো ব্লাউজ পিসৰ লগত অলপ বেলেগ ধৰণে কৰা আছে চক আপোনালোকে ব্লাউজ পিসটো যথেষ্ট আহল বহল এই কাপোৰবোৰৰ প্ৰাইস 5900 টকা কিন্তু আজি আপোনালোকে ধামাকা সেলত লাভ কৰিব মাত্ৰ 5400 টকা
ইমান টছৰ পিয়ৰ টছৰ ইমান সুন্দৰ জোৰা এটা আপোনালোকে লাভ কৰিব মাত্ৰ ৫,৪০০ টকাত। এই অফাৰসমূহ যেতিয়াৰ পৰা ভিডিঅ'টো দিম তাৰ ২৪ ঘণ্টাৰ ভিতৰলৈকে অফাৰটো থাকিব। যেতিয়াৰ পৰা দিম তাৰ ২৪ ঘণ্টালৈকে অফাৰটো থাকিব। আপোনালোকৰ যদি পচন্দ শাৰীত পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। পিয়ৰ টছৰ জোৰাটো মাত্ৰ ৫,৪০০। ইয়াৰ পিছত মই দেখুৱাব লৈছো ডাইটছৰ এটা জোৰা। কাপোৰটো চাওক, জিলিকনি এটা আছে ধুনীয়া। চাওক এইকেইটা চাইড পাৰি। আপোনালোকে ধৰিব পাৰিছে নে ভিডিঅ'ত ক'ব নোৱাৰো, কিন্তু কিছু জিলিকনি আছে ইয়াৰ। এখন চাদৰখন চাওক, এখন চাদৰখন চাওক। এই ৰংটোৱে একদম কাপোৰযোৰ উজ্বলাই তুলিছে। এখন চাদৰখন এখন। এবাৰ দেখুৱাইছো মেখেলাখন চাওকচোন। মেখেলা কিছু ডেজলিং এটা আছে, মানে কিছু ধুনীয়া কাপোৰযোৰ। আপোনালোকে হয়তো মোবাইলত ধৰিব পৰা নাই ইয়াৰ উজ্জ্বলতা কিমান, একদম কেনেকুৱা ধৰণৰ জিলিকনি এটা আছে। আপোনালোকে হয়তো ধৰিব পৰা নাই মোবাইলত কি ধুনীয়া ইয়াৰ জিলিকনিটো। এইবোৰ আপোনালোকে যদি পিন্ধি যায় বিয়া এখন ধুনীয়াকৈ খাবগৈ পাৰিব। ডাইটছ এনেও এতিয়া চলি আছে ট্ৰেণ্ডত। আৰু ইয়াৰ ব্লাউজ পিচটো হেভি চাওক। ইয়াৰ ব্লাউজ পিচটো এইটো যথেষ্ট হেভি ফুল কৰা আছে চাওক। দহি পটি কৰি ল'লে কাপোৰযোৰ কিছু ধুনীয়া লাগিব। ইয়াৰ পাৰিকেইটা মই দেখুৱাই দিছোঁ। এইকেইটা যদি চিলাই লয় আৰু দহি চহি বাতি লৈ কি ধুনীয়া লাগিব এই কাপোৰযোৰ। আজি ধামাকা অফাৰত লাভ কৰিব আপোনালোকে এই কাপোৰযোৰৰ লগত এযোৰ কটনৰ জোৰা। এইখন চাদৰখন পিয়ৰ কটনৰ জোৰা আৰু এইখন মেখেলাখন। এই কাপোৰযোৰ আপোনালোকে আজি লাভ কৰিব মাত্ৰ ১৩৫০ টকাত। দুযোৰ কাপোৰ লাভ কৰিব মাত্ৰ ১৩৫০ টকাত। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। এই কাপোৰসমূহ বেছি সময়লৈকে নাথাকে, কাৰণ অফাৰত দিয়া হয় যে, সেইকাৰণে আপোনালোকে যিমান পাৰে সোনকালে বুক কৰিব। আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ হোৱাটছএপত দিব আৰু তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আমাৰ ইয়াত কেছ অন ডেলিভাৰী উপলব্ধ নহয়। আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে স্ক্ৰীনশ্বট দিব পে'মেণ্টটো হৈ গ'ল বুলি। তাৰপৰা আমি আপোনালোকক এই কাপোৰটো DTDC বা পোষ্ট অফিচৰ জৰিয়তে পঠিয়াই দিম। ইয়াৰ আৰু এটা কালাৰ দেখুৱাইছোঁ মই। এইটো এটা কালাৰ আছে চাওকচোন, মুগা ৰঙৰ মেচিন মেড ডাইটছৰ জোৰাটো চাওক। এইটো এটা কালাৰ। এইখন খুলি নেদেখুৱাম, আপোনালোকে ধৰিব পাৰিছেই চাগে, এই একেই। তথাপিও অকণমান দেখুৱাই দিছোঁ বাৰু। এইখন চাদৰখন। এইযোৰ দহি পটি কৰি ল'লে বৰ ভাল লাগিব কাপোৰযোৰ। মুগা ৰঙৰ অসমীয়া মানুহৰ এনেই এটা দুৰ্বলতা আছে মুগা ৰঙৰ প্ৰতি। আপোনালোকে এইযোৰ ধুনীয়াকৈ চিলাই ল'ব পাৰিব। আমি চবেই ভাল পাওঁ মুগা ৰংটো। তাৰ লগত পাব এইযোৰ কটনৰ কাপোৰযোৰ। এইযোৰ চাওক, এখন চাদৰ আৰু এখন মেখেলা। এখন কটনৰ এইযোৰ এটা জোৰা। আপোনালোকে এইটো পাব মাত্ৰ ১৩৫০ টকাত। এইবাৰ মই দেখুৱাইছোঁ এই কাপোৰযোৰ যিগৰাকীয়ে সকলোতকৈ বেছি শ্বেয়াৰ কৰিব তেওঁ লাভ কৰিব বুলি কৈছিলোঁ। এইবাৰ আমি দুগৰাকীয়ে শ্বেয়াৰ কৰিলে সকলোতকৈ বেছিকৈ, সেইকাৰণে আমি দুগৰাকীক দিবলৈ ওলাইছোঁ। দুগৰাকীয়ে লাভ কৰিছে, এইটো উপহাৰটো লাভ কৰিছে দুগৰাকীয়ে। আমি সেই দুগৰাকীৰ নাম্বাৰটো স্ক্ৰীনত দি দিছোঁ,
স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকক দি দিছোঁ তেওঁলোকে যোগাযোগ কৰিব অৱশ্যে আমিও ফোন কৰি তেওঁলোকক যোগাযোগ কৰিম